এইখনে সেইখন অদ্ভুত গাড়ী চাওক না ইয়াৰ কি মাথাইদি বনাইছে যিখন গাড়ীৰ কাৰণে আজি প্ৰসন্ন ডেকা পুৰা বিখ্যাত হৈ গৈছে কিন্তু আমাৰ অসমত প্ৰতিভাৰ অভাৱ নাই সঁচাই Welcome to my YouTube channel Sumodorong. So আজি এটা টেকনিক্যাল ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো সো মই যোৱাকালি আমি গৈছিলো সো আমি ঘূৰি আহিলো মানে ভিডিঅ'টোৰ বিষয়টো হৈছে মানে এখন গোবৰ গেছেৰে চলা গাড়ী সো সেই গাড়ীখন আমি দেখুৱাব গৈ আছো এটা অদ্ভুত ভিডিঅ' আপোনালোকে চাই ভাল পাব গতিকে ভিডিঅ'টো এৰি নাযাব বলক আমি একেলগে আমি মই যাম সো ইয়াক কণ্টেক্ট কৰি ইয়াৰ সময় নোলাই গতিকে আমি তেতিয়া যাম এটা অদ্ভুত ভিডিঅ' গাড়ীখন একদম অদ্ভুত দেখিলে আপোনালোকে আচৰিত হৈ যাব বলক আমি চাইকেল লৈ আহিছোঁ বলক ফাইনেলি আমি আহি প্ৰসন্নতাৰ ঘৰ পালোঁ আহি বহুত একদম বিচাৰি ইফালে প্ৰসন্নতাৰ কিবা এটা প্ৰব্লেমৰ কাৰণে মোবাইলটো ছুইচ অফ হৈ আছে চ' আহি পালোঁ এইখন গাড়ীখন এটা মানে অদ্ভুত শক্তি বুলিয়ে ক'ব লাগিব ভগৱানে এটা বেলেগ ধৰণৰ শক্তি প্ৰদান কৰিছে যিটো জাকে দিয়া নাই প্ৰসন্নতা আপুনি মানে গাড়ীখন লগ কৰিব আমি যে আগতে গমেই পাইছে এইফালে বিকাশ যাওঁ আহিছে আৰু যদি যাওঁ আহিছে বাৰু ভালেকেইটাও ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ আহিলে ক'ব গ'লে ডাঙৰ সৰু সকলোৱে আহিছে কোনো ডাঙৰ সৰু নহয় হ'লেও মানে আৰু অলপমান তেওঁলোকক ওপৰত দিছে তো গোটেই গাড়ীখন মই নিজে ভাবি পেলাই বনোৱা আৰু চালেতো ইউটিউবত বহুত পায় তো ইউটিউবৰ সেনেকুৱা অলপমান আইডিয়া লৈ বনালোঁ আৰু মানে কি গাড়ীবিলাক ইউটিউবত দেখা পায় কিন্তু মানে অলপ মই ভাবিলোঁ যে ইউটিউব বনাব পাৰি নেকি তো প্ৰথমতে যোৱা বছৰ মই বনালোঁ পানীৰে চলা এখন গাড়ী তাৰপিছত এতিয়া বনালোঁ গোবৰ গেছেৰে তো গোবৰ গেছৰ কামখিনি মোৰ কমপ্লিট হোৱা নাই মানে কি কমপ্লিট হৈ গ'ল যদিও মানে গোবৰখিনি এনি টাইম নোলায় মানে গোবৰৰ যিখিনি গেছ আছে সেই গেছটো বহুত সোনকালে নোলায় তো অলপমান দেৰি হয় তো ওলাওঁতে মানে 2-3 দিন লাগে তো সেইটো কাৰণে মই ডাইৰেক্টলি চলাব পৰা নাই লগতে পেট্ৰলেই দি চলাই দিওঁ তেনেকুৱা আৰু গোটেইখিনি হেৰি কৰা না মানে ভাঙা ডেম্পৰ পৰা মানে পেলনীয়া চব পেলনীয়া বস্তুৰে বনোৱা এবাৰ চলাই দেখাব পৰা যাব কি হয় এইবিলাক এইটো হ'ল মাৰুতি 800 আৰু বাকী এইবিলাক চব নিজে বনোৱা ইয়াতে এইবিলাক যিটো বিয়াৰিং আছে এইবিলাক বিয়াৰিং হ'ল ঠেলা বিয়াৰিং আৰু ষ্টেৰিং আছে ষ্টেৰিংটো এইটো গাড়ীৰে হয় মাৰুতি 800 তো মই হেৰি মানে এক্সিডেণ্ট হোৱা গাড়ী হয় ইমান নহয় এনেমান ভাঙি পৰি থকা বা পুৰণা গাড়ী তেনেকুৱা আৰু কানেকশ্যনটো কৰি দিয়া গৈছে ডাইৰেক্ট কানেকশ্যন চকাৰ লগত কৰা দিয়া হৈছে আৰু পিছৰ দিশে ইঞ্জিন আছে আপোনালোকে চাব পাৰে আৰু লাইটৰ কানেকশ্যনটো নাই লাইটৰ কানেকশ্যন এতিয়ালৈকে লগোৱা নাই হয় তো এয়া ইঞ্জিন আছে আৰু ইঞ্জিনটো মই দেখা কৰি দিছোঁ যে মানুহে কয় ফেক ভিডিঅ' বনাওঁ বুলি তো মই ইঞ্জিনটো দেখাই দিছোঁ যে ইটো ইঞ্জিনত ক'ত মানে কেনেকৈ লগালে গেছখিনি লগালে গাড়ীখন চলে তো সেইটো কাৰণে মই ডাইৰেক্টলি ফেক ভিডিঅ' বুলি ক'ব নোৱাৰাৰ কাৰণে ডাইৰেক্ট দেখা কৰি দিছোঁ এইখিনি ষ্টাৰ্টটো কৰি দিব এবাৰ ষ্টাৰ্ট কৰি দেখাম বাৰু আৰু এইখিনিত ব্ৰেক আছে গাড়ীখনে কিমান মাইলেজ দিয়ে টোটেল গাড়ীখন মানে এতিয়া হ'ল তেল লগালেতো এটা মাইলেজ হিচাপ কৰিব পাৰি এতিয়া ধৰক গেছটো হয় তো গেছটো যিমানখিনি মই ষ্ট'ৰ কৰিব পাৰোঁ ধৰি লওক 1 লিটাৰ গেছ বা মানে এটা মিনিমাম এটা জোখত যেতিয়া ধৰিব পাৰোঁ তেতিয়া তাৰ পৰা মানে যিমানখিনি কম পৰিমাণে লগাব লাগে সেইখিনি পৰিমাণে যিমানখিনিলৈকে গেছ থাকে যদি 1 ঘণ্টালৈকে সেইখিনি গেছ থাকি যায় তেতিয়াহ'লে 1 ঘণ্টাইদি চলি যাব আৰু তেলৰ হিচাপ হ'লে তেলটো আৰু বাইক এখনৰ নিচিনাই হয় তেনেকুৱা আৰু মানে ফুৰি আহিব পাৰিব মই ফুৰি আহিব পাৰিম মই ভিডিঅ'ৰ কাৰণে মই নিজে যেতিয়া ভিডিঅ' বনাব যাওঁ তেতিয়া মই এখন গাড়ীকে লৈ যাওঁ আমি এতিয়া গাড়ীখনত গৈ আছোঁ মানে চিটকেইটা কি হয় এইটো মাৰুতি 800 হয় খুব কম দামী গাড়ীটো মানে সেইখন গাড়ীৰ পৰা মই এইখিনি বস্তু ৰাখি দিছোঁ কিন্তু বহি কিন্তু মজা লাগে মজা এটা আছে আপোনালোকে মজা পাব এখন ইউনিক গাড়ী যে আমাৰ অসমতো যে এনেকুৱা বহুত টেলেণ্ট লুকাই আছে কিছুমান মানে আৰ্থিক কণ্ডিশ্যনৰ কাৰণেই হওক বা উপযুক্ত মানে এখন প্লেটফৰ্মৰ অভাৱৰ কাৰণে এনেকুৱা বহুত প্ৰতিভা এতিয়ালৈকে উঠি আহিব পৰা নাই ত' আপোনালোকে যদি সহায় কৰে নিশ্চয় এওঁলোকৰ নিচিনা উদীয়মান যুৱক ওলাই আহিব পাৰিব ত' বিকাশ দাহঁতো আহিছে কেইদিনমান হ'ল অহা এসপ্তাহ হৈ গ'ল আৰু তেওঁলোক অহা হয় আৰু কোনোবা যদি আহিব বিচাৰে ইয়াত নম্বৰ দিয়া থাকিব ত' আপোনালোক আহিব অহাৰ আগতে ধুনীয়া খবৰ দিব ত' সকলোৱে আহিলে ভাল লাগিব চাব হ'লেও আহিব পাৰিব কথা নাই মানুহৰ সকলোতকৈ ডাঙৰ বস্তুটো হৈছে উৎসাহ প্ৰেৰণা পালে আৰু এখোজ আগুৱাই যাব পাৰিব
তো সেইটোৱে সকলোৱে লক্ষ্য হোৱা উচিত গতিকে এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিব প্ৰসন্ন দাই আপোনালোকে চাই থাকিব আৰু ষ্টাৰ্ট কৰিব একবাৰ ট্ৰাই কৰিব ঠাণ্ডা হৈ থাকে যিহেতু আৰু ষ্টাৰ্ট হৈ গ'ল গাড়ী গাড়ীখন চলাই চাওঁ ইউনিট গাড়ী দাদাৰ পৰিচয়টো অলপ কৈ দিয়ক মোৰ ঘৰ মংগলদৈ পিপুৰা দোকান দৰঙত হয় খাটুৱাপাৰা নামৰ গাঁৱত আপুনি কি কৰি আছে মই এতিয়া BA কমপ্লিট হোৱা বুলিয়ে ক'ব পাৰি হয় হয় গতিকে আজিৰ ভিডিঅ'টো ইমানেই চ' এটা এক্সপেৰিমেণ্ট টেকনিকেল এক্সপেৰিমেণ্ট ভিডিঅ' ফাৰ্ষ্ট টাইম মোৰ ইউটিউব চেনেলত পাইছে গতিকে আৰু আগলৈকে এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে আমাক ইনস্পিৰেশ্যন কৰক প্ৰেৰণা দিয়ক আমাৰ চেনেলটোক মৰম দিয়ক চ' এইখিনিয়ে গতিকে প্ৰসন্নতাৰ কাৰণে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ক